everyone, welcome back to my another long vlog. আপোনালোকে সবে কৈছিলে মেখলা চাদৰ এটা হল ভিডিও লাগে পৰখিমান্ত সৰস্বতী পূজাকে গল সো আজি আপোনালোকৰ কাৰণে মই বহুত ধুনিয়া ধুনিয়া মেখলা চাদৰ মোৰ ওচৰত যিমানখিনি কালেকচন আছে আপোনালোকৰ সৈতে অকমান দেখাই দিবলৈ ভাবিছো প্ৰথমটো হৈছে ইজুৰ এটোটো আপোনালোকে দেখিছে সাকে মই এবাৰ সৰস্বতী পূজাত ইজুৰে লগাইছিলো ইমান ধুনিয়াকে দহি গুঠা আছে আপোনালোকে দেখিব পাৰিব এটো তলৰ জোৰ এনেকুৱা থাকিব আপোনাৰ এনেকুৱা এইজোৰ মই এবাৰ সৰস্বতী পূজাৰ কাৰণে লৈছিলো কেনেকা লাগিছে কমেন্টত জনাব নেক্সট আহিলে এইজোৰ আৰু এইজোৰ মই এতিয়া সিলাইও হোৱা নাই আৰু পিন্ধাও নাই মই গটো মানে সিলাই হলেহে পিন্ধিব পাৰিম আৰু মোৰ নেক্সট আহিছে এইজোৰ আৰু এইজোৰ মই যোৱাবাৰ সৰস্বতী পূজাত লৈছিলো কেনেকা হৈছে কমেন্ট এটা কৰি জনাব আৰু ইয়াত ধুনীয়াকে দহি গুঠা আছে ইয়াছো তাৰ পিছত আহিলে এইজোৰ আৰু দেখিছে এইজোৰ দহি গাঠিবলৈ এতিয়াও বাকি আছে দহি গালকৰ যদি লাগে মই ধুনীয়াকৈ পোষ্ট কৰি দিব আৰু এইজোৰ মই নাই কিনা এইজোৰ মই গিফট পাইছিলো নেক্সটত আহিলে এনেকা পাটৰ এটো এফালে এনে ধৰণৰ ফুল আছে আৰু এফালে এনেকা ফুল আছে কমেন্ট এটা কৰি জনাব আহিলে খেলা আৰু এইজোৰ সিলাই হোৱা নাই সব নতুন লৈছো মই ভালকে সিলাই হোৱা নাই মানে সিম্পল জাস্ট ইয়াত এটা ফুলতে পাব একেজোৰ একেবাৰে সিম্পল আৰু কাপোৰটো খুব বেছি কুমলীয়া নেক্সট আহিলে এজোৰ কাপোৰটো অকমান গ্ৰে কালাৰত আৰু ইয়াত ফুল কৰা আছে নেকি আৰু কেনেকা এজোৰ জনাব সো যদি কয় মানে এজোৰ পুৰা নতুনকৈ আছে মই এতিয়া পেটটো খোলা নাই ইয়াত এনে ধৰণৰ ফুল কিটা পাব আছে কমেন্ট এটা কৰি জনাব বিহুৰ হয় আৰু এজোৰ আজিলৈকে মই খুলিয়ে দেখা নাই কেনেকুৱা জাস্ট যাই বেছি ভাল লাগি আছে এজোৰ প্ৰায় আগৰ নিচিনা সেম মানে কবলে গলে পুৰা একেবাৰে সেম জাস্ট কালাৰ কিটা বেলেগ নেক্সট আছে এনেকা মই আপোনালোকক দেখাই আছো মই মেখলা চাদৰ কিনা পেলাই থৈ দিছো এজক এনেকে আপোনালোকৰ কাৰণে ইমান ধুনিয়া ধুনিয়া মই মেখলা চাদৰ ভিডিও লৈ আনিছো আপুনি দেখিছেই কিমান বেছি অদ্ভুত বেয়া হৈ আছে গিটাটো তেনেকে থব নোৱাৰো ধুনিয়াকে সামৰিখিনি হল কৰি থব লাগিব সো আপোনালোকৰ যদি অকমান যদি কিবা ভুল থাকে মাফ কৰি দিব আৰু আজি ইমানেই ভালে থাকক থ্যাঙ্কস ফৰ ওয়াচিং বাই